আছে তাক বধ কৰিব পাৰিলে মহাৰাজে মোক অৰ্ধৰাজ্য আৰু স্বৰ্ণ মুকুট কৰিব প্ৰদান। যাওঁ এতিয়াই মই বকুললৈ যাত্ৰা কৰোঁ। সহনাগে নাম মোৰ মইতো এইটো ৰূপত গ'লে মোক নন্দ ৰামে কৃষ্ণক ল'বলৈ নিদিব। মই কি কৰোঁ মই এজনী দিব্যী কন্যা হৈ নন্দৰ ঘৰত প্ৰৱেশ কৰি আৰু মোৰ এই কৃষ্ণক পাঠ কৰাই কৃষ্ণক বধ কৰি অৰ্ধৰাজ্য আৰু স্বৰ্ণ মুকুট মই কৰিম নহয়।
বাৰু হ'ব ৰামহক আৰু এটা ভিতৰলৈ যা ভিতৰত বহুত কাম কৰি আছে ৰাণী লক্ষীদা আৰু বসুদেৱৰ পত্নী ৰোহিণী তথাপি আমি অতি ভাগ্যৱান নহ'লেনো আমাৰ এই পুত্ৰ সন্তানৰ দেখা পাওঁনে কেৱল জানো আপোনালোক আহিলে আপোনালোকৰ আগমনে আমাক পৰম কৃতাৰ্থ কৰিলে কৰক আপোনালোকে নিষ্ঠামতে আনন্দ কৰক
কি জিনিস হলো ধমক কোন তুমি চিনি পোৱা নাই ৰাণীয়াই আপুনি মোক চিনি নাপাব মই নতুন নবৌ ৰাণীয়ে উত্তৰাৰ্ধ বাতৰি পাই ভাবিলো বাতৰি এবাৰ চাই চাওঁ ৰাণীয়াই বাতৰি দেখাবনে দেখাম কিয় নেদেখাম চোৱা এবাৰ কলৈ চোৱা আইঅ'বেলি ইমান সুন্দৰ ৰাণীয়াই বাতৰি অকণমান তোলাতকৈ ধন্য দিবনে দিম কিয় নিদিম লোৱা তোমাৰ যিমান মন যায় সিমান লোৱা এবাৰ কলৈ লোৱা তুমি আকৌ সঁচাকৈ আমনি নাপাবা তুমি ইয়াতে সঁচাকৈ কওঁতে বিশ্ৰাম কৰা মই তোমাৰ কাৰণে অভ্যৰ্থনা যোগাৰ কৰোঁগৈ ৰামখন ভিতৰলৈ গ'ল ব'লা এয়াই মোৰ সুবৰ্ণ সুযোগ এই সুযোগতে এই বালকক মই মোৰ বিশ্ৰাম পান কৰাম আৰু ইয়াক হত্যা কৰি কংস মহাৰাজৰ পৰা অৰ্ধৰাজ্য লাভ কৰোঁ কংস মহাৰাজৰ পৰা অৰ্ধৰাজ্য লাভ কৰোঁ কংস মহাৰাজৰ পৰা অৰ্ধৰাজ্য লাভ কৰোঁ তোমালৈ মই অমৃত লৈ আহিছো অমৃত লৈ আহিছো মই অমৃত লৈ আহিছো
যাওঁগে।